Hello everyone, আজি মই আপোনালোকৰ ওচৰলৈ বিস্কুটৰ ৰেচিপি এটা লৈ আহিছো আৰু এই বিস্কুটটো বনাম মই আটাৰ পৰা তেতিয়াহলে চাওচোন আহক কেনেকৈনো বনালো প্ৰথমে মই ইয়াত ৰঙা আটা 1 কাপ দিলো আৰু দিলো ইয়াত সুজি আধা কাপ আৰু দিছো নাৰিকল গুৰি আধা কাপ পৰিমাণটো আপোনালোকে কম বা বেছি কৰি ল'ব পাৰে আৰু নাৰিকল গুৰিটো অপচনেল হয় এটো নিদিলেও একো নাই কিন্তু যদিহে অকনমান দি দিয়ে খাবলৈ সোৱাদটো বেছি ভাল হয় সেই কাৰণে দি দিলে ভাল আৰু এতিয়া এইখিনি মই ধুনিয়াকে মিক্স কৰি লৈছো চামুচ এখনৰ সহায়ত আৰু এই বিস্কুটটো যদি এই বিস্কুটৰ ৰেচিপিটো যদি আপোনালোকে বনোৱা নাই নিশ্চয় বনাই খাই চাব পাৰে আপোনালোকে যদি ঠেকুৱা খাইছে তেতিয়াহলে ঠেকুৱাৰ সোৱাদে পাব এই বিস্কুটটোত বহুতেই টেষ্টি হয় খাবলৈ আৰু এতিয়া মই ইয়াত অন্য এটা বাটি লৈ ললো আৰু ইয়াত দিলো 1 কাপ চেনি আৰু দিছো আধা কাপ পানী আধা কাপতকৈ অকনমান কমে আছিল বাৰু এতিয়া ইমানখিনি দি আৰু ধুনিয়াকে এইখিনি মিক্স কৰি লৈছো ঘলিবলৈ দৰকাৰ নাই চেনিখিনি গলাবও নালাগে ইমানটো জুখত থলেই হৈ যাব আৰু ধুনিয়াকে এতিয়া মিক্স কৰি ললো এনেকৈ থৈ দিম এইখিনি বৰ বেছিও মিক্স কৰি থকাৰ প্ৰয়োজন নাই আৰু আকৌ আগৰ বাটিটো লৈ লৈছো আৰু এতিয়া এইখিনিটো মিক্স কৰি থৈ দিয়া আছে ধুনিয়াকে আৰু এতিয়া দিম ইয়াত মই ৰিফাইন দি ধুনিয়াকে মঠি লব লাগিব আপোনালোকে যদি ৰিফাইন দিব নিবিচাৰে তেতিয়াহলে ঘিউ দিব পাৰে ঘিউটো বহুত ধুনিয়া ফ্লেভাৰ এটা আহে বহুতেই ভাল লাগে একচুয়ালি ঘিউত বহুতেই ভাল ঘিউতে বেছি বনালে বেছি ভাল হয় কিন্তু যেহেতু সকলোৰ ওচৰত ঘিউটো নাথাকিবও পাৰে তেতিয়াহলে ৰিফাইনটো দি দিব পাৰে আৰু ইয়াত দিলো 3 চামুচ ৰিফাইন একেবাৰতে হৰহকৈ দি দিব নালাগে ৰিফাইনখিনি কাৰণ কিমানটো জুখত প্ৰয়োজন হয় হেতু ক'ব নোৱাৰি বৰ বেছি হলেও বেয়া হ'ব বিস্কুটটো আৰু অকনমান দি ধুনিয়াকে এইখিনি মই মঠি ললো আৰু ইয়া দেখিছেনে ধুনিয়াকে এইখিনি মঠি ললো আৰু এতিয়া হাতত এমুঠি মান লৈ পিনে আপোনালোকে মুঠিয়াই চাব যদি লডা নিচিনা লাডু নিচিনা হৈ গৈছে আৰু ভাঙি দিলে ধুনিয়াকে ভাং খাব লাগিব ইমানটো জুখতে আপোনালোকে এইখিনি থব লাগিব আৰু এতিয়া যিখিনি চেনি পানী গুলি মিক্স কৰি থৈছিলো পানীৰ হৈতে এতিয়া চেনি পানীখিনি দি ধুনিয়াকে এটা আটা মঠাৰ দৰে ডো এটা বনাই লম বেছি টানো নহয় বেছি কোমলো নহয় বৰ বেছি যদি ঢিলা কৰা হয় তেতিয়াহলে বেলিবলৈ অকনমান অসুবিধা হ'ব সেই কাৰণে বৰ বেছি ঢিলাও নহয় টানো নহয় ইমানটো জুখতে থব লাগিব আৰু মই কিমানটো জুখত থৈছো আপোনালোকে নিশ্চয় দেখিছেই আৰু ধুনিয়াকে এইখিনি এটা ডো বনাই ললো দেখিছেনে এনেকৈ হাতখন এটো সময়তে আপোনালোকে ধুই ল'ব দেই নহলে হাতত লাগি থকা বিলাকো হেই লাগি থাকিলে হাতত লাগি থাকিলে এৰুৱাবলৈ অকনমান অসুবিধা হয় আৰু দেখিছেনে কিমানটো জুখত থৈছো মই আৰু এতিয়া বেলনা এখন লৈ লৈছো ধুনিয়াকে ইয়াত বেলি ল'ব লাগিব শেপ বিলাক আপোনালোকে কেনেকৈ দিয়ে হেতু আপোনালোকৰ ওপৰত কথা বিস্কুটখনত যে ধুনিয়াকে ওপৰত চেনি লাগি থাকে ঠিক তেনেকুৱা ধৰণৰ হ'ব বিস্কুটখন আৰু বাহিৰত চৰাই মাত শুনিছে ইমানেই চৰাই চিঞৰিছে পিছত বিস্কুটখন ভাঙি যোৱাৰ চান্স থাকে মোৰ বাৰু অকনমান বেছিয়ে পাতল হ'ল কিন্তু অকনমান যিমান পাৰে ডাঠকৈ থব লাগে ডাঠে কৰিছিল বাৰু এনেকৈ এতিয়া ইয়াৰ পৰা মোবাইলত দেখুতে পাতল নিচিনা লাগিছে কিন্তু যিমান পাৰে অকনমান ডাঠ কৰিলে বেছি ভাল আৰু নিজৰো সুবিধা আৰু যদিহে বেলুতে আপোনালোকৰ লাগি ধৰে তেতিয়াহলে আপোনালোকে বেলনাখনত আৰু বেলনা মাৰিডালত ধুনিয়াকে আপোনালোকে তেল হানি ল'ব তেল যদি হানি লয় তেতিয়া আপোনালোকৰ লাগি নধৰে আৰু এতিয়া এনেকৈ চাৰিওফালে কাটি ললো বেলাৰ পিছত আৰু এনেকৈ চাৰিটা চুক সমান কৰি এতিয়া ইয়াত মই শেপ দি যাম আৰু এয়া দেখিছেনে মই কিমানটো জুখত থৈছো কিন্তু ইয়াতকৈ অকনমান পাৰিলে ডাঙৰ কৰিব দেই তেতিয়া নিজৰ মানে সুবিধা হয় আৰু এতিয়া এনেকৈ চুৰিখনৰে অকনমানকে দাগ দি দিছো আপোনালোকে টুথপিক নহলে কাটা চামুচেৰে দিব পাৰে তেতিয়া দেখিবলৈ ধুনিয়া হয় আৰু আপোনালোকে কিন্তু অন্য বেলেগকেও দিব পাৰে দেই শেপ বিলাক এয়া দেখিছেনে হৈ গল মোৰ এনেকৈ মই ষ্টাইল দি দিছো আৰু বাকিখিনিও তেনেকৈ দি লম মই আৰু এয়া সব আটাইখিনি মই কাটি ধুনিয়াকে কাটি ললো আৰু কিমানখিনি ধুনিয়া হৈছে দেখিছেনে ওপৰত এতিয়া চেনি হেইটো ওলোৱা নাই বাৰু কিন্তু যেতিয়া ফ্ৰাই কৰিম তেতিয়া ওলাব
আৰু আনফালে মই পেন এখন পাতি দিছোঁ আৰু ইয়াত দি দিম ৰিফাইন তেল বৰ বেছিকৈ মানে ভৰ্তিকৈ দিয়াৰ প্ৰয়োজন নাই মানে মই কিমানটো জোখত দিছোঁ ইমানটো জোখত দিলেও হৈ যাব ইমানখিনি দিছোঁ বৰ বেছিকৈ তেল দিয়া নাই মই এতিয়া এইখিনি অকণমান গৰম হ'ব দিছোঁ বৰ বেছিও গৰম হ'ব নালাগে নহ'লে বেছি গৰম হ'লে পিছত মানে বিস্কুটখন সোনকালে ভাগি যোৱাৰ চান্স থাকে মোৰ বাৰু 3খনমান কিন্তু বিস্কুট ভাঙিলে দেই মানে মই বৰ উলট পালট কৰোঁতে অকণমান খৰধৰকৈ কৰিলোঁ যিহেতু সেইকাৰণে ভাঙি গ'ল বাকীকেইখন বাৰু ঠিকেই হ'ল একো নাই কিন্তু উলট পালট কৰোঁতে সদায় সাৱধান হ'ব লাগে পাৰিলে আপোনালোকে 2খন চামুচ লৈ ল'ব তেতিয়া বেছি ভাল হয় এয়া চাওক এনেদৰে বাকীকেইখনো মই তেনেদৰে লাহে লাহে উলটিয়াই দিম মোৰ কিন্তু 3খনমান ভাঙিলে বিস্কুট এয়া দেখিছে এতিয়া লাহে লাহে মই উলটাই দিছোঁ এইফালে চাইডৰ ফালে দেখিছেনে এনেকৈ আপোনালোকে ধুনীয়াকৈ এটা চাইড সিজাইহে কিন্তু ইটো চাইডে উলটিয়াব পাৰিব লাগে নহ'লে পিছত আপোনালোকৰ মানে ভালকৈ এনেকৈ উলট পালট বেছিকৈ কৰি থাকিলে বিস্কুটখন ভাঙি যাব আৰু এনেকৈ আৰু অকণমান সময় থৈ দিলে হৈ যাব বাৰু মোৰ এয়া চাওক এনেকৈ ধুনীয়াকৈ সিজিলে বৰ বেছি ৰঙচুৱা কৰিলে কিন্তু পিছত বেছি টান হ'ব সেইকাৰণে এখন বেছি ৰঙাই হ'ল বাৰু মোৰ ইমানখিনি থবৰে নালাগে আৰু বিস্কুটখন বহুত ধুনীয়া ক্ৰাঞ্চি হয় মচমচীয়া হয় আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আজি ৰেচিপিটো ইমানেই আছিল কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম তেন্তে আজিলৈ বাই বাই